তো নমস্কাৰ বন্ধুসকল, এটা বহুতে ভাল খবৰ আহি গ'ল। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা বহুত হাজাৰ পদ মুকলি কৰি দিয়া হৈছে। তো এইটো বাম্পাৰ ভৰ্তি আহি গ'ল। তো নিউ ভেকেঞ্চি 2025 বৰ্ষৰ কাৰণে এইটো ইণ্ডিয়ান আৰ্মিয়ে মুকলি কৰি দিছে। এইটো নতুন ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। তো ইয়াত পষ্টৰ সংখ্যা কিমান আছে, পোষ্ট কি পোষ্টত তোমালোকে যোগদান কৰিব পাৰিবা, তো সকলোখিনি তথ্য তোমালোকক দিবলৈ চেষ্টা কৰিম। তো ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ ফিজ দিব নালাগে আৰু কোনো ধৰণৰ পৰীক্ষা নহয়, মানে কোনো ধৰণৰ ফিজিকেলৰ টেষ্টটো দিব নালাগে। তো ইয়াত ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। ডাইৰেক্ট তোমালোকৰ কেৱল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ সময়ত ডকুমেণ্টত কি লৈ যাব লাগিব, তো কি লৈ গ'লে তোমালোকে চিলেকশ্যন পাব পাৰিবা, তো সকলোখিনি আমি আলোচনা কৰিব বিচাৰিম। এইটোত তোমালোকে কেৱল ভালদৰে শেষলৈ চাই থাকিব, আমাৰ ইউটিউব চেনেলটো ভিজিট কৰি থাকিব। তেতিয়া এনেধৰণৰ ভিডিঅ' সমূহ আপডেট অহাৰ লগে লগে তোমালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। তো তোমালোকে এতিয়া যাব কেতিয়া লাগিব, তো তোমালোকে 7 মে 2025 তাৰিখে তোমালোকে যাব লাগিব। তো যিটো জাগাত তোমালোকে যাব লাগিব সেইটো জাগাটোৰ নাম হ'ল টাৱাং ফেষ্টিভেল গ্ৰাউণ্ড নিয়াৰ SSB কেম্প। তো এইখিনি জাগালৈ তোমালোকে যাব লাগিব। তাতে তোমালোকে ফেষ্টিভেল গ্ৰাউণ্ডখনত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰা হ'ব। SSB কেম্পৰ ওচৰতে আছে এইখন গ্ৰাউণ্ড, তোমালোকে তালৈকে যাবা। তো এতিয়া আমি ডকুমেণ্টৰ বিষয়লৈ আহিছো। তোমালোকে ডকুমেণ্টত কি লৈ যাব লাগিব, কেৱল ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন যি গতিকে হ'ব, তোমালোকৰ যদি এখনো ডকুমেণ্ট নাথাকে তেতিয়াহ'লে তোমালোকক ৰিজেক্ট হোৱা চান্সটো বেছিকৈ থাকিব। তো তেতিয়াহ'লে তোমালোকক এইটো কথা ক'ব বিচাৰিছো যাতে তোমালোকৰ ডকুমেণ্টখিনি ভালদৰে নিব পাৰা। যিখিনি ডকুমেণ্ট সিহঁতে বিচাৰিছে সেইখিনি তোমালোকে দেখুৱাব পাৰা। তো সেইখিনিৰ ওপৰত আমি ধ্যান দিছো। তো প্ৰথমতে তোমালোকে শুনি লওক ডকুমেণ্ট কি লাগিব। তো প্ৰথমতে তোমালোকক লাগিব PRC খন। তো PRC খন বাধ্যতামূলক হৈ PRC খন তোমালোকক লাগিবয়ে। PRC খন তোমালোকে লৈ যাবা। তো এতিয়া আমি 2 নম্বৰ টপিকটো লৈ আছো। 2 নম্বৰ টপিকটো হ'ল 2 নম্বৰতে তোমালোকে লৈ যাব লাগিব পুলিচ ভেৰিফিকেশ্যনখন। তো পুলিচ ভেৰিফিকেশ্যনখন তোমালোকৰ যাতে 6 মাহতকৈ ওপৰত হৈ নাযায়, তো 6 মাহতকৈ তলত যাতে থাকে, তো তেনেকুৱা ধৰণৰ এখন পুলিচ ভেৰিফিকেশ্যন লৈ যোৱাটো বাধ্যতামূলক হয়। তো 3 নম্বৰ ডকুমেণ্টটো হ'ল তোমালোকে আইডেন্টি প্ৰুফৰ কাৰণে তোমালোকে ভোটাৰ ID বা তোমালোকে আধাৰ কাৰ্ডখন নিব পাৰা। তো ভোটাৰ ID বা আধাৰ কাৰ্ডখন তোমালোকক আইডেন্টি প্ৰুফৰ কাৰণে লাগিব। তো যিসকলৰ নাই এতিয়া তোমালোকে বনাই লওক, বা বনাই লোৱাৰ সুযোগ নাই যিসকলৰ আছে তোমালোকে এইখিনি নিবলৈ নাপাহৰিব। আইডেন্টি কাৰ্ড প্ৰুফৰ কাৰণে এইখিনি তোমালোকক ডকুমেণ্টটো লাগিব। 4 নম্বৰতে তোমালোকে ভিলেজ গাঁও পঞ্চায়তৰ কিবা যদি ডকুমেণ্ট আছে তোমালোকে সেইখন লৈ যাবা। তো 5 নম্বৰতে কথাটো হ'ল যে 5 নম্বৰতে তোমালোকে যি গতিকে অসমৰ পৰা যাবা, তো এইটো ইণ্টাৰভিউ অৰুণাচলৰ টাৱাঙত হ'ব। যি গতিকে অসমৰ পৰা যাবা সেই গতিকে তোমালোকে অৰুণাচলত সোমাবলৈ হ'লে তোমালোকক এটা পাৰ্মিট লাগিব। তো তোমালোকে সেই পাৰ্মিটটো নিব লাগিব, তেতিয়াহে তোমালোকক এন্ট্ৰি কৰিব দিব। তো সেইটো তোমালোকে পাৰ্মিটটো নিবলৈ নাপাহৰিব। তো 6 নম্বৰতে কথাটো হ'ল যে তোমালোকক 12 কপি পাছপোৰ্ট ফটো লাগিব আৰু 4 কপি তোমালোকক ডাঙৰ অলপ ফটো লাগিব। তো 12 কপি পাছপোৰ্ট ফটো আৰু 4 কপি তোমাক ডাঙৰ ফটো, তো সেইখিনি নিবলৈ নাপাহৰিব। তো তোমালোকক ডকুমেণ্ট যি গতিকে ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্টৰ সময়ত সিহঁতে কি চেক কৰিব সেইখিনি তথ্য তোমালোকক দিবলৈ চেষ্টা কৰি আছো। তো এতিয়া 6 নম্বৰতে তোমালোকে বেংক পাছবুকটো নিব লাগিব, কিন্তু SBI ফালৰ পৰা হ'ব লাগিব বেংক পাছবুকটো। তো পাছবুকৰ তোমালোকে এটা কপি লৈ যাব লাগিব। তো সেইখিনি হ'লে হৈ যাব বেংক পাছবুকৰ বিষয়, কিন্তু SBI হ'ব লাগিব বেংক পাছবুকটো। তো আৰু তোমালোকক লাগিব মেডিকেল ফিটনেছ চাৰ্টিফিকেট, কাৰণ ফিজিকেলটো মেইন। ফিজিকেলটো তোমালোকৰ ষ্ট্ৰং হ'ব লাগিব, যাতে তোমালোকে ওখ পাহাৰত উঠিলেও তোমালোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে তোমালোকক মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন লাগিব। সেইখনো তোমালোকে কালেক্ট কৰিবা। আৰু তো নটিচখনত আৰু এটা কথা উল্লেখ কৰিছে, আৰু তোমালোকৰ যদিহে লাইফ ইঞ্চুৰেঞ্চ আছে তেতিয়াহ'লে তোমালোকে সেইখনো লৈ যাবা। তো তোমালোকক মেইন কি ডকুমেণ্ট লাগে সেইখিনি তথ্য তোমালোকক দিবলৈ চেষ্টা কৰিলো। এইখিনি ডকুমেণ্ট হ'লে হৈ যাব। আৰু লগতে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটখিনি অৰিজিনেলখিনি তোমালোকে লগত লৈ যাব নাপাহৰিব, সেইখিনিও লাগিব। তো তোমালোকক কি ডকুমেণ্ট লাগে সেইখিনি তোমালোকক তথ্য দিবলৈ চেষ্টা কৰিলো। এইখিনি ডকুমেণ্ট হ'লে হৈ যাব, কিন্তু ইয়াৰ ভিতৰত যদি তোমালোকে এখন চাৰ্টিফিকেটক ঘৰত হয়তো এৰি থৈ যোৱা, তেতিয়াহ'লে তোমালোকৰ কষ্টৰ ফলটো হয়তো এনাই যাব পাৰে, কাৰণ সেইফালে ৰিজেক্ট কৰি দিয়াৰ চান্সটো
বেছিকৈ থাকিব, যি গতিকে ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ ফিজিকেল টেষ্ট নহয় আৰু কোনো ধৰণৰ ফিজ দিব নালাগে। কেৱল ডাইৰেক্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত তোমালোকক ডাইৰেক্ট ভৰ্তি কৰা হ'ব। সেইটো বাবে তোমালোকে ডকুমেণ্টৰ ওপৰত ধ্যান দিবা। ডকুমেণ্ট সিহঁতে যি বিচাৰিছে সেইটোৱে তোমালোকে নিবলৈ চেষ্টা কৰিবা আৰু ডকুমেণ্টৰ বিষয়ে গোটেই সকলো তথ্যৰ বা গোটেই নটিচখন তোমালোকক দেখুৱাম। নটিচখনত তোমালোকে ভালদৰে চাই ল'বা। সেই নটিচখনত যি তোমালোকক নিব দিছে ডকুমেণ্টৰ বিষয়, তো তোমালোকে সেইখিনি ডকুমেণ্ট লৈ যাব নাপাহৰিব। তো তোমালোকে আমাৰ স্ক্ৰীনত নটিচখন দেখিবলৈ পাইছা। তোমালোকে নিজে নিজে এবাৰ নটিচখন পঢ়ি লোৱাটো গুৰুত্বপূৰ্ণ হয়। তোমালোকে নিজে নিজে এবাৰ নটিচখন পঢ়ি লোৱাটো ভাল। তো ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিটো ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে, ইয়াত কি পোষ্ট আছে সেইটো পোষ্টৰ বিষয়ে আমি চাবলৈ যাম এতিয়া। তো প্ৰথমতে ইয়াত পোষ্টৰ সংখ্যা চাবলৈ গ'লে প্ৰথমতে আছে ইয়াত তোমালোকৰ কাৰণে চাফাইৱালা, 2 নম্বৰতে আছে তোমালোকৰ কাৰণে বাৰ্বাৰ, 3 নম্বৰতে আছে ৱাছাৰমেন, 4 নম্বৰতে আছে কুকমেন, 5 নম্বৰতে আছে টেইলৰ আৰু 6 নম্বৰতে অন্যান্য ধৰণৰ পোষ্টসমূহৰ কাৰণে পদ মুকলি কৰি দিয়া হৈছে। তো এই গোটেইখিনি পোষ্ট ফৰগেটৰ পোষ্ট হয়। তোমালোকে এই পোষ্টখিনিৰ কাৰণে কোনো ধৰণৰ এক্সাম দিব নালাগে, এইটো কথা মই বাৰে বাৰে কৈ আছো। তোমালোকে ধ্যান দিবা, কোনো ধৰণৰ ৰিটেন টেষ্ট নহয়, কোনো ধৰণৰ ফিজিকেল টেষ্ট নহয় আৰু কোনো ধৰণৰ ফিজ দিব নালাগে। তো ইয়াত ডাইৰেক্ট ভৰ্তি হ'বলৈ গৈ আছে, তোমালোকক কেৱল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। তো এইবাৰ ইণ্ডিয়ান আৰ্মিয়ে এটা সুযোগ দিয়া হৈছে। ইয়াত বয়সৰ সময়সীমাটো চাবলৈ গ'লে 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্তলৈকে ইয়াত ভৰ্তি কৰিব পাৰিব বা ভৰ্তি হ'ব পাৰিব। তো এইটো সুবিধা দিয়া হৈছে, যি গতিকে ডাইৰেক্ট ভৰ্তি হয় সেইটো বাবে বয়সৰ সময়সীমাটো অলপ বেছিকৈ দিয়া হৈছে। তো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যিসকলৰ আছে বয়সখিনি সকলোৱে যাব পাৰিব। ইয়াত কিন্তু কেৱল ল'ৰাইহে যাব পাৰিব, ইয়াত ছোৱালী যাব নোৱাৰে। তো ইয়াত কেৱল ল'ৰাখিনিৰ কাৰণে এইটো পোষ্টখিনি মুকলি কৰি দিয়া হৈছে। তোমালোকে এবাৰ যাই চাবা, কিজানি তোমালোকে হয়তো ডাইৰেক্ট ভৰ্তি হ'ব পাৰা। তো ইয়াত বেলেগ ল'ৰা ছোৱালী যাব নোৱাৰিব, ইয়াত অসমৰ আৰু অৰুণাচলৰ ল'ৰাখিনিহে যাব পাৰিব। তো অসমৰ আৰু অৰুণাচলৰ ল'ৰাখিনিৰ কাৰণে এইটো সুবিধা কৰি দিয়া হৈছে। এইটো কোনো পাৰ্মানেণ্ট চাকৰি নহয়, 6 মাহৰ কাৰণে তোমালোকক লোৱা হ'ব। যদিহে সিহঁতৰ আৰু প্ৰয়োজন হয় বেছিকৈ, তেতিয়াহ'লে তোমালোকক 6 মাহৰ ঠাইত হয়তো 2 বছৰ 3 বছৰ হৈ যাব পাৰে। কিন্তু এইটো পাৰ্মানেণ্ট চাকৰি নহয়, তোমালোকক প্ৰথমতে 6 মাহৰ কাৰণে লোৱা হ'ব। তো এইটো ইণ্টাৰভিউ অৰুণাচলৰ টাৱাঙত হ'ব। অসম আৰু অৰুণাচলৰ ল'ৰাখিনিৰ কাৰণে এইটো সুযোগ কৰি দিয়া হৈছে। ইয়াত 600টা পদ মুকলি কৰি দিয়া হৈছে। ইয়াত বেলেগ ল'ৰাই আহিব নোৱাৰিব, কেৱল অসমৰ আৰু অৰুণাচলৰ ল'ৰাখিনিৰ কাৰণে এইটো সুযোগ দিয়া হৈছে। তো নটিচখনত দেখিবলৈ পোৱা গৈছে ইয়াত এটা ফোন নম্বৰ দিয়া হৈছে। তোমালোকে যিসকলে যাম বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে নিজে নিজে এবাৰ ফোন কৰি যাবা। তো যি গতিকে ফোন নম্বৰটো মুকলি কৰি দিয়া হৈছে, তোমালোকে যোৱাৰ আগত এবাৰ ফোন কৰি যোৱাটো ভাল বুলি মই ভাবো। তোমালোকে যোৱাৰ আগত এবাৰ নিজে নিজে ফোন কৰি যাবা। কাৰণ ফোন কৰি যোৱাটো ভাল, কাৰণ যোৱাৰ পিছত তাতে তোমালোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। তো সেইটোৰ বাবে তোমালোকে ফোন কৰি এবাৰ যোৱাটো গুৰুত্বপূৰ্ণ হয়। আৰু তোমালোকক লাষ্ট এটা আপডেট দিব বিচাৰিছো, তোমালোকে যিসকলে পঢ়া শুনা কৰি আছো তেতিয়াহ'লে তোমালোকে এইটো চাকৰিৰ কাৰণে নোযোৱাটোৱে ভাল বুলি মই ভাবো। কাৰণ এইটো চাকৰিত যি গতিকে পাৰ্মানেণ্ট নহয়, সেইটো বাবে তোমালোকে বেলেগ চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰা। আৰু যিসকলৰ বয়স আছে তোমালোকে বেলেগ চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰা। আৰু তোমালোকে যদিহে ইচ্ছা কৰা তেতিয়াহ'লে যাব পাৰা। কিন্তু মোৰ মতে যিসকলে পঢ়া শুনা কৰি আছো তেতিয়াহ'লে তোমালোকে এইটো চাকৰিত নোযোৱাটোৱে ভাল। আৰু যিসকলে যাম বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে এই ফোন নম্বৰটোত যি দিয়া আছে সেই ফোন নম্বৰটোত এবাৰ ফোন কৰি যাবা আৰু নিজৰ ডিষ্ট্ৰিক্টখন ক'বা। নিজৰ ডিষ্ট্ৰিক্টখন কৈ তোমালোকে কৈ চাবা, মই এইখন ডিষ্ট্ৰিক্টৰ পৰা যাব পাৰিম নে নোৱাৰিম। তো তোমালোকে যোৱাৰ আগত এবাৰ ফোন কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।